বন্ধু বান্ধৱীসকল, এনেকুৱা বৰষুণৰ বতৰত আবেলি সময়ত কিবা এটা বাৰু খাবলৈ মন নাযায়নে? তাকেই বোলো ঘুগুনিকে বনাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ঘুগুনি সকলোৰে ঘৰতে বনায়, তথাপিও মই আপোনালোকক দেখুৱালোঁ। এইফালে তিয়াই থোৱা মটৰকেইটা প্ৰেছাৰ কুকাৰত বহাই দিলোঁ। ইয়াত মই 3টা চিটি মাৰিছিলোঁ। আৰু এইফালে মই এটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু নহৰু আদাখিনি পিচিবৰ বাবে ৰেডি কৰি লৈছিলোঁ। পটাত পিছা মছলাখিনিৰ সমান সোৱাদ একোৱেই হ'ব নোৱাৰে, নহয়নে? সেয়েহে ভাবিলোঁ পটাতেই পিছোঁ। এইফালে মই কেইটামান গোটা জিৰাও দি দিছোঁ। পিঁয়াজ, নহৰু, আদা আৰু গোটা জিৰা একেলগে ধুনীয়াকৈ এটা মিশ্ৰণ তৈয়াৰ কৰিবলৈ ওলাইছোঁ। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ গুড়ি হৈ গৈছে। আৰু এইফালে হৈ গ'ল আমাৰ পেষ্ট ৰেডি। আৰু এইফালে মই বইল কৰি লোৱা মটৰখিনি এটা বাতিত বেলেগকৈ উলিয়াই লৈছোঁ। আৰু এইখিনি মই অকণমান পিটিকা বনাই ল'ম। যিহেতু মই ইয়াত আলু দিয়া নাছিলোঁ, সেয়েহে জোলখন অকণমান ডাঠ হ'বৰ বাবে মই ধুনীয়াকৈ হেতাৰে এই মটৰখিনি ভাঙি লৈছোঁ। আপোনালোকে বিচাৰিলে আলুও দিব পাৰে। আৰু এইফালে তেল গৰম হোৱাত দি দিছোঁ গোটা গৰম মছলাৰ পিচাখিনি। তাৰ পাছত মই দি দিছোঁ আদা নহৰু যোনটো পেষ্ট বনাইছিলোঁ সেইটো। তাৰ পাছত মই ইয়াত অকণমান নিমখ আৰু হালধি এড কৰিছোঁ। আৰু ধুনীয়াকৈ লৰাই তেল বিৰিঙি অহালৈকে অপেক্ষা কৰিছোঁ। এয়া চাওকচোন, লাহে লাহে তেল বিৰিঙি আহিবলৈ লোৱাত মই ইয়াত কোৰিয়েণ্ডাৰ পাউডাৰ দি দিছোঁ। তাৰপাছত মই অকণমান ইয়াত গৰম মছলা, পেকেটৰ যিটো গৰম মছলা, সেয়াও দি পেলাই ধুনীয়াকৈ লৰাই দিছিলোঁ। তাৰপাছত ধুনীয়াকৈ মছলাখিনিৰ গোন্ধটো মৰাৰ পাছত ইয়াত মই পিটিকি লোৱা মটৰখিনি দি দিছোঁ। দি কিছু সময় লৰাই থকাৰ পাছত মই ইয়াতে বইল কৰি লোৱা আটাইখিনি মটৰ ধুনীয়াকৈ ঢালি দিছোঁ। তাৰপাছত সুন্দৰকৈ উতল আহিবলৈ এৰি দিছোঁ। আপোনালোকে আৰু ইয়াত কিবা মছলা যদি এড কৰে, এড কৰিব পাৰে। মই আৰু একো মছলা এড কৰা নাই। এয়া চাওকচোন, ধুনীয়াকৈ উতল আহিছে। আৰু আমাৰ ঘুগুনি প্ৰায় হ'বলৈ ৰেডি। এয়া এইফালে বনাই লৈছিলোঁ তেতেলীৰ এটা টেঙা মিঠা চচ। আৰু এয়া হৈ গ'ল আমাৰ ঘুগুনি ফাইনেলি ৰেডি। আৰু এয়া বাতিত ধুনীয়াকৈ উলিয়াই লৈছোঁ। আৰু তেতেলীৰ যিটো চচ বনাই লৈছিলোঁ, সেইটো ওপৰত ধুনীয়াকৈ দি দিলোঁ। এনেকৈ দিলে চাট খোৱা নিচিনা এটা সোৱাদ আহে। তাৰ পাছত মই ইয়াত কুটি থোৱা পিঁয়াজ আৰু এইফালে অলপমান চাট মছলা দি দিলোঁ। আৰু ইয়াতে দি দিছোঁ মই কেইটামান বাদাম, আমাৰ যিটো পিনাট ৰঙা বাদাম, সেই বাদামটো দি দিছোঁ। আৰু এয়া চাওকচোন, খাবলৈ হৈ গ'ল ৰেডি। ইমান ধুনীয়া লাগিছে। আৰু এইফালে ৰাতিপুৱা বনোৱা ৰুটি দুখনমান আছিলে, তাকেই দি দিলোঁ। আৰু এইফালে এটুকুৰ কটা পিঁয়াজ। ধুনীয়াকৈ আমাৰ আজিৰ আবেলিৰ আহাৰ খাবলৈ ৰেডি হৈ গ'ল। ইফালে বৰষুণৰ বতৰ, বহুত ভাল লাগিলে খাই। দেখিব যিমান ভাল হৈছিল, খাব